তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই গুৱাহাটীলৈ আহি মুখ্যমন্ত্ৰীৰ কোঠাত এখন টেবুল, এখন সাধাৰণ খাট, এটা গাৰু, এটা ষ্টোভ আৰু এখন আঁঠুৱা দেখি দিল্লীলৈ উভতি গৈ কৈছিল, মহাত্মা গান্ধী এতিয়াও জীয়াই আছে। এটা চিৰপৰিচিত চামৰাৰ বেগ আৰু এযোৰ হাৱাই চেণ্ডেল। মুখ্যমন্ত্ৰী হোৱাৰ উপৰিও মুঠ 5 বাৰকৈ অসম বিধানসভাৰ সদস্য আছিল। ইয়াৰ পাছতো তেওঁৰ না এখন গাড়ী আছিল, না এখন মটৰ চাইকেল আছিল, না এখন চাইকেল আছিল। পৃথিৱীত তেওঁৰ দৰে এজনো মুখ্যমন্ত্ৰী জন্ম হোৱা নাই আৰু জন্ম হোৱাৰ আশাও নাই। পৃথিৱীত তেওঁৰ দৰে এজনেই নেতা আছিল, সেইজন হ'ল সংগ্ৰামী নেতা তথা ভিয়েটনামৰ প্ৰধানমন্ত্ৰী হো চি মিন। এইগৰাকী মহান অসমীয়াই হ'ল অসমৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী প্ৰয়াত শৰৎচন্দ্ৰ সিংহ। বন্ধুসকল, অসমৰ এতিয়াও বহু মানুহে শৰৎ সিংহৰ বিষয়ে নাজানে। সেইবাবে বিভিন্ন উৎসৰ পৰা তথ্য গোটাই মই এই ভিডিঅ' আকাৰে তুলি ধৰিবলৈ যত্ন কৰিছোঁ। আশা কৰোঁ সকলোৱে অসমৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীজনৰ বিষয়ে জানিবলৈ আগ্ৰহ কৰিব। শৰৎ সিংহৰ জন্ম হৈছিল 1914 চনৰ 1 জানুৱাৰী তাৰিখে বৰ্তমানৰ ধুবুৰী জিলাৰ চাপৰত এটি দুখীয়া কৃষক পৰিয়ালত। দেউতাক লাল সিং সিংহই চাপৰৰ বজাৰলৈ প্ৰায়েই কঁঠাল, শাক পাচলি ইত্যাদি বিক্ৰী কৰিবলৈ আনিছিল। দেউতাকৰ লগত তেওঁ 2টা কঁঠাল ভাৰ কৰি আনি দেউতাকক সহায় কৰিছিল। গোটেই ৰাস্তাত দেউতাকে পঢ়াৰ কথা সুধিছিল, পথাৰত গৰু চৰাইছিল, খেল ধেমালি কৰিছিল। দেউতাকৰ পৰা সেই বয়সতে বহুত জ্ঞান অৰ্জন কৰিছিল। তেনেকৈ শৈশৱকাল পাৰ হৈছিল এইগৰাকী অসমৰ মহান মুখ্যমন্ত্ৰী। শৰৎ সিংহই কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ওকালতি পাছ কৰিছিল। শিক্ষকতা আৰু বিভিন্ন উচ্চ পদতো চাকৰি কৰিছিল এইগৰাকী শৰৎ সিংহই। বন্ধুসকল, কটন কলেজৰ ৰসায়ন বিজ্ঞানগাৰত বিভিন্ন কাঁচ আৰু এচিড পৰি আছিল। সেইবাবে অধ্যাপকে তেওঁক চেণ্ডেল পিন্ধি আহিবলৈ কৈছিল, কিন্তু তেওঁৰ চেণ্ডেল কিনাৰ সামৰ্থ্য নাছিল। চেণ্ডেল কিনিলে হয়তো কিতাপ কিনিব নোৱাৰিব, সেইবাবে খালী ভৰিৰে কলেজলৈ অহা যোৱা কৰিছিল। এইগৰাকী মানৱদৰদী নেতাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী নিষ্ঠাবান নেতা আছিল, যাৰ বাবে 1946 চনৰ পৰা 52 চনলৈ, 1962 পৰা 67 চনলৈ, 1972 পৰা 78 চনলৈ, 1978 পৰা 82 চনলৈ, 1985 চনৰ পৰা 1990 চনলৈ সৰ্বমুঠ 5 বাৰ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। 1971 চনৰ 31 ডিচেম্বৰৰ পৰা 1978 চনৰ 12 মাৰ্চলৈ মুঠ 6 বছৰ 2 মাহ 12 দিন অসমৰ মুখ্যমন্ত্ৰীৰ আসনখন শুৱনি কৰি ৰাখিছিল। তেওঁ অইল ইণ্ডিয়াৰ চেয়াৰমেন হৈ থাকোঁতে চাইকেলেৰে অহা যোৱা কৰিছিল। চাইকেলেৰে অহা যোৱা কৰা চেয়াৰমেন আজিলৈকে অসমত জন্ম হৈছে নে নাই নাজানো। তেওঁ যিসমূহ হস্পিটেল নিৰ্মাণ কৰিছিল সেইসমূহ নেতা মন্ত্ৰীৰ দ্বাৰা উন্মোচন কৰা নাছিল, ৰোগীৰ দ্বাৰা উন্মোচন কৰিছিল। তেওঁ যি সময়ত গোৱালপাৰা জিলা স্কুল বৰ্ডৰ চেয়াৰমেন আছিল, সেই সময়ত বৰ্তমানৰ গোৱালপাৰা, চিৰাং, ধুবুৰী, বঙাইগাঁও আৰু কোকৰাঝাৰ জিলাক বংগৰ লগত চামিল কৰিব বিচাৰিছিল। কিন্তু তেওঁৰ বলিষ্ঠ পদক্ষেপত তেতিয়াৰ অবিভক্ত গোৱালপাৰা জিলা অসমৰ লগত চামিল হৈ থাকিল। তেতিয়াৰ অবিভক্ত গোৱালপাৰা জিলাৰ স্কুলসমূহত অসমীয়া ভাষাৰ সলনি বঙালী ভাষা প্ৰৱৰ্তন কৰিছিল, কিন্তু তেওঁ বঙালী ভাষা উঠাই অসমীয়া মাধ্যম কৰিছিল। বহুতে ক'ব খোজে 1979 চনৰ পৰা 85 চনলৈ হোৱা অসম আন্দোলনৰ বিৰোধিতা কৰিছিল, কিন্তু এইগৰাকী মুখ্যমন্ত্ৰীত্বৰ কালত 99,580 জন বাংলাদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰিছিল বুলিও আমি পঢ়িবলৈ পাওঁ। বন্ধুসকল, অসমৰ ৰাজধানী শ্বিলঙৰ পৰা অসমলৈ বদলি কৰোঁতে ৰাজধানী নিৰ্মাণত মুখ্যমন্ত্ৰীয়ে দুৰ্নীতি কৰিছে বুলি অভিযোগ উত্থাপন কৰিছিল। তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই গুৱাহাটীলৈ আহি মুখ্যমন্ত্ৰীৰ কোঠাত এখন টেবুল, এখন সাধাৰণ খাট, এটা গাৰু, এটা ষ্টোভ, এখন আঁঠুৱা দেখি দিল্লীলৈ উভতি গৈ কৈছিল, মহাত্মা গান্ধী এতিয়াও জীয়াই আছে। এইগৰাকী সৎ, নিষ্ঠাবান, ত্যাগী, কৰ্মপটু, মানৱদৰদী অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীজনৰ বিষয়ে চিটিবাছ আৰু ফুটপাথত ঘূৰি ফুৰা কাহিনীবোৰ আমি প্ৰায়ে শুনিবলৈ পাওঁ। সঁচাকৈ কিমান উচ্চ চিন্তাধাৰাৰ মানসিকতা হ'লে প্ৰায় 6 বছৰ অসমৰ মুখ্যমন্ত্ৰীৰ পদ, 5 বাৰকৈ বিধায়ক হোৱাৰ পাছতো ইমান সহজ সৰল জীৱন যাপন কৰিব পাৰে, ভাবিলে আচৰিত লাগে। অসম আৰু অসমীয়াক মনে প্ৰাণে ভাল পোৱা মহান জ্ঞানী আৰু আদৰ্শৱান মুখ্যমন্ত্ৰীগৰাকীয়ে কৰ্মৰ প্ৰতিযোগিতা কৰিছিল। নিজৰ পৰিয়ালক
ধনী কৰি পাহাৰসম সম্পত্তি গ্ৰহাৰ প্ৰতিযোগিতা নহয়। তেওঁ সেইবাবে আজি মোৰ দৰে সাধাৰণ মানুহ এজনেও মনত পেলাইছোঁ, কাৰণ মানুহৰ সৎকৰ্ম কেতিয়াও মৃত্যু নহয়, মানুহৰ মহান আদৰ্শ কেতিয়াও পাহৰা নহয়। তেওঁৰ মহান আদৰ্শ আৰু সাগৰ সদৃশ মহান কৰ্মৰ কথা এই সাধাৰণ ভিডিঅ'টোত মই কৈ শেষ কৰিব নোৱাৰোঁ। বন্ধুসকল, পৰৱৰ্তী সময়ত মই শৰৎ সিংহৰ বিষয়ে ইয়াতকৈ বিতংভাৱে আলোচনা কৰিবলৈ যত্ন কৰিম। আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোৰ মনোবল বঢ়াব পাৰে, মই যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আৰু তুলি ধৰিব পাৰোঁ। ধন্যবাদ।